নমস্কাৰ নিউজ 24 নৰ্থ ইষ্ট গুৱাহাটীৰ আজি বাতৰিলৈ স্বাগতম জনাইছো মই বৰ্ণালীয়ে আহিছে বিতৰ বাতৰিলৈ 15 আগষ্টৰ ভিতৰত খুলিব সকলো শিক্ষানুষ্ঠান এই কথা ঘোষণা কৰিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে এবাৰ অসন্তুষ্টি প্ৰকাশ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তেজপুৰৰ আৱৰ্তনত অনুষ্ঠিত এক পৰ্যালোচনা সভাত গৰজি উঠিল পদ্ম হাজৰিকা সকলোৱে যদি নিষ্ঠাৰে কাম কৰিলেহেঁতেনতো কোনো খেলিমেলি নহয় গতিকে অলপ অলপ দুই এজন চৰকাৰী কৰ্মচাৰীৰ বিষয়ে ক'ব লগা থাকে কথাখিনি পৰ্যালোচনা সভাত কোৱা হয় যাতে কোৱা হয় ৰাইজৰ স্বাৰ্থত যাতে কোনো খেলিমেলি নহয় চৰকাৰটো বদনাম নহয় মানুহ যাতে কোনো অসুবিধা নাপায় বহিৰাজ্যৰ পৰা অহা ল'ৰাবিলাকেও যাতে সন্তুষ্টিৰে তেওঁলোকৰ ঘৰখনলৈ যাব পাৰে গতিকে এইটোতো MLA হিচাপে আমাৰ দায়বদ্ধতা আছে নহয় নতুবা আমি কোনোবাই বেয়া পাব কিবা পাব বুলি কথা নহয় যে কোনোবা বিষয়ে যদি ভুল কৰিছে কোনোবা বিষয়ে গাফিলতিৰ কাৰণে যদি আমি কিবা সমস্যাৰ সন্মুখীন হৈছোঁ সেই কথাখিনি পৰ্যালোচনা সভাত আজি যেহেতু ইনচাৰ্জ মিনিষ্টাৰ আছে এতিয়া পৰ্যালোচনা সভাত অৱগত কৰা যায় বা কৰা হৈছে আৰু ভৱিষ্যতে যাতে নহয় ভালকৈ যাতে জিলাখন চলে আমাৰ জিলালৈ আমাৰ যিবিলাক নিজৰ ল'ৰা ঘূৰি আহিছে সিহঁতে যাতে কোনো অসুবিধা নোহোৱাকৈ নিজৰ ঘৰখনলৈ যাব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যতো যাতে নিৰ্ণয় কৰিব পাৰে তাৰ কাৰণে কিছু পৰ্যালোচনা হয় বিশ্বব্যাপী কৰোনা মহামাৰীৰ সন্ত্ৰাস জনসাধাৰণৰ অচলা অৱস্থা এতিয়া খাদ্য সংকটে দেখা দিছে বহু লোকৰ মাজত এই খাদ্য সংকটৰ সময়ছোৱাত দেওবাৰে ডিপিটাত খাদ্য সামগ্ৰী বিতৰণ কৰে গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক কুমাৰ ভাৰ্গৱে COVID-19 মহামাৰীয়ে যি ধৰণে গোটেই বিশ্বতে এক ত্ৰাসৰ সৃষ্টি কৰিছে আমাৰ শিল্পী সমাজৰ লগতে দিন হাজিৰা কৰা সকলো ব্যক্তিয়ে যাতে এক অৰ্থ সংকটৰ পৰা মুক্ত হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি আজি মই ইয়াত উপস্থিত হৈছোহি পাথৰিঘাট মণ্ডলত আৰু ইয়াৰ আগতে মই চিপাঝাৰ মণ্ডলত উপস্থিত হৈছিলোহি চিপাঝাৰ মণ্ডলৰ লগতে পাথৰিঘাটতো আজি মই এক সৰু খাদ্য সামগ্ৰী টোপোলা দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে আমাৰ যিসকল সাংস্কৃতিক ব্যক্তি আছে বা দিন হাজিৰা কৰা ব্যক্তি আছে তেওঁলোকে যাতে এটা সৰু সৰু খাদ্য সামগ্ৰীৰ টোপোলা পায় আৰু তেওঁলোকৰ যি অৰ্থ সংকট সেই যাতে দূৰ কৰিব পাৰোঁ অলপ হ'লেও দূৰ কৰিব পাৰোঁ সেই চেষ্টা মই অব্যাহত ৰাখিছোঁ আগন্তুক দিনত যাতে এই মহামাৰীয়ে যাতে সকলোৰে যাতে এই মহামাৰীৰ পৰা মুক্ত হ'ব পাৰে ভগৱানৰ ওচৰত মই সেই কামনা কৰিছোঁ মালিগাঁৱত আশাকৰ্মীৰ হাহাকাৰ এতিয়া সমস্যাত ভুগিছে আশাকৰ্মীয়ে দুমাহ ধৰি দৰমহা নোপোৱাৰ ফলত চিকিৎসাৰ পৰা বঞ্চিত আশাকৰ্মীৰ স্বামী দেওবাৰে দৰং ওদালগুৰি জিলাৰ নাগাৰানাম সন্থাই বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে নাগাৰানাম সন্থাৰ উপ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে দৰং ওদালগুৰি জিলা নাগাৰানাম সংঘৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ আজি তেখেতসকলৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰতি বছৰে আমি দুবছৰৰ মূৰে মূৰে কাৰ্যনিৰ্বাহক সলনি হয় আৰু নতুন কাৰ্যনিৰ্বাহকে এই ৰঘুনাথৰ স্থানতে আহি শপত গ্ৰহণ কৰে আজিও আমি সেই দিনটো বাছি ল'লোঁ যদিও লকডাউন চলি আছে আমাৰ বহুখিনি শিল্পীসকলৰ কৰণীয় কৰ্ম আছে সেয়ে প্ৰশাসনীয় দিশত অনুমতি লৈ সামাজিক দূৰত্ব বজাই ৰাখি আজি আমি এই ৰঘুনাথৰ স্থানত
আমি এই জৰুৰী কাৰ্যনিৰ্বাহ সভাখন লগতে শপত গ্ৰহণ অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু আজিৰ বাতৰিৰ পৰা মই বৰ্ণালীয়ে বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 নৰ্থ ইষ্ট গুৱাহাটী।